RCB আৰু লক্ষ্ণৌৰ মাজত যি IPLৰ 15 নম্বৰখন মেটচ হৈ আছিলে বেংগলোৰত, আজি লক্ষ্ণৌ 28 ৰানত জিকিবলৈ সক্ষম হ'ল। লক্ষ্ণৌ প্ৰথম বেটিং কৰি 181 ৰান কৰিছিলে। লক্ষ্ণৌৰ যদি বেটিং লাইন চাবলৈ যোৱা হয়, ডিককে বৰ ধুনীয়া ইনিংছ খেলে। 56টা বলত 81 ৰান কৰে। ৰাহুলে 20, বাকী পুৰণে 40 ৰান কৰে, বৰ ধুনীয়া ইনিংছ খেলে। বাকীখিনি প্লেয়াৰ ইমান ঠিক নেখেলিলে, হ'লেও 181 ৰান টাৰ্গেট দিলেগৈ। লক্ষ্ণৌৱে RCBক নিজৰ ঘৰতে হৰুৱাই দিলে। RCB বেটিং লাইন ইমান ঠিক নকৰিলে। বেটিং লাইন যদি চাবলৈ যোৱা হয় এনেধৰণৰ, লক্ষ্ণৌৱে ইমান ডাঙৰ এটা স্ক'ৰ দিয়াও নাছিলে। RCB জিকিব পাৰিলে হয়। এইবাৰো আশা কম দেখিছোঁ RCB জিকাটো। 2024 বৰ্ষৰ IPL ইতিহাসত ময়ংক যাদৱে বহুত ডাঙৰ এটা ৰেকৰ্ড কৰে। 157 স্পীডত বল দিয়ে। ইণ্ডিয়ান টিমৰ কাৰণে বহুত ভাল কথা। 21 বছৰ বয়সতে যদি ইমান তীব্ৰ বেগী এটা বল দিয়ে, আহি থকা দিনবিলাকত আফটাৰৰ 161ৰ ৰেকৰ্ড ভাঙি দিয়াৰ চান্স আছে। ময়ংক যাদৱে 2খন খেলিছিলে আৰু 2খনতে 3টা উইকেট লৈছে আৰু মেন অফ দ্য মেচো পাবলৈ সক্ষম হ'ল। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ।